মৰম দিলি চেনেহ দিলি পাততে লগ পাই আজিৰ পৰা লগ্ন ধৰিবি তইতো ভেকচিন লোৱা নাই। কি হলো ইমান গান গাই আছে যে? এই নকবি আৰু বুজিছ, চকুৰ চাৱনি ইমানেই চাফা হৈ গৈছে, মোৰ ফিউচাৰটো পূৰা ক্লিয়াৰলি একদম পূৰা ধুনীয়াকৈ আন্ধাৰ দেখি পাই আছোঁ। আৰু ব্ৰেইনটো ইমানেই বেয়া যে গিল ফিল কৰিলেও ফিউচাৰটোৰ কাৰণে একো কৰিব মন নাযাইছে। চবৰে একেই বুজিছনে? এটা কথা জাননে, আজি ফ্ৰীতে এডভাইচটো লৈ লওঁ। এই যে কিছুমান মানুহ যে থাকে ব্ৰেকআপৰ পিছত চিম্পেথি বিচাৰি বিচাৰি মানুহৰ ওচৰত যায়, সিহঁতক যে কেতিয়াও তই হেল্প কৰিব গৈ টাইম লষ্ট নকৰিবি। চালা এক্সৰ এটা কলত সিহঁতে তোৰ 1 মাহৰ কষ্টত মুঠি থৈ যাবগৈ। তইও ক'ৰবাৰ পৰা বাঁহটো খালি যেন পাইছোঁ। তেনেকাই আৰু এইবিলাক বাদ দে। মেজৰ বিভূতি চিনি পাওঁৱেইছোঁ চাগে, পুলৱামা এটেকত যে শ্বহীদ হৈছিলে, তাৰ ৱাইফটো এতিয়া নিকিতা কল এতিয়া SSC এক্সামত ক্লিয়াৰ কৰি কিনে ইণ্ডিয়ান আৰ্মিত জইন কৰিছে। এইটোকে কয় দেশ প্ৰেম। মানুহ এনেকুৱা হ'ব লাগে। চালা পাৰাছ নে ফাৰাছ, এই কোনবিলাক মানুহ ক'ৰ পৰা আহি যায়, চালা নিজৰ দেশৰ মেপটোৱে চিনি নাপায়। এইবিলাক মানুহক যে মাৰিব লাগে আৰু মাৰিব লাগে আৰু এইবিলাক মানুহক বুজিছ। ঠিকেই কৈছ। এইবিলাক মানুহ ক'ৰ পৰা যে আহি যায় নহয়। আমাৰ অসমতো যে কি ঘটি আছে নহয়, নকবি আৰু। শুনিছেই চাগে ডক্তৰ এটাক ইমান বেয়াকৈ মাৰিছে। আৰু এই মানুহবিলাক মানে দিনে দিনে অবুঝা হৈ গৈ আছে যেন পাইছোঁ। সেইবিলাক কাৰণে ডেভেলপ নহয় আৰু আমাৰ অসম।